হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ ছাৰপ্ৰাইজ এটা আছে। মই ডিউকখন ল'লোঁ, গতিকে কেনেকুৱা লাগিছে মোক জনাব। আপোনালোকৰ আশীৰ্বাদতে, আপোনালোকৰ মৰম চেনেহতে আৰু বহুত কষ্টৰে লৈছোঁ, গতিকে ভাল লাগিছে যদি বেয়া লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ লগত শ্বুট কৰিছেনে সেইটো আপুনি জনাব। ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব। বহুত সপোন আছিলে আৰু এইটোৰ লগত মেটচ কৰিছেনে জনাব। এনেকৈ মোক মটিভেশ্যন কৰিব যাতে মই আগতীয়াকৈ ভৱিষ্যতে আৰু ভাল ভিডিঅ' বনাব পাৰোঁ আৰু ভাল এনেকৈ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ। তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, कैसा लगा मेरा मजाक? ছাবস্ক্ৰাইব কৰিব। পাৰ্থ, তোমাৰ বাইকখন লোৱা, মোৰ ভিডিঅ' শ্বুট কৰা হৈ গ'ল। আচলতে বাইকখন ইয়াৰ আছিলে, তো মই আপোনালোকৰ লগত সৰু ধেমালি এটা কৰিলোঁ। পানী ভিডিঅ' শ্বুট আছিলে, মানে আপোনালোকৰ সকলোৰে লগতে মই অলপ ধেমালি কৰিলোঁ, বেয়া নাপাব। কাৰণ মানুহৰ লাইফটো হাঁহি ফূৰ্তিৰে কটাব লাগে, গতিকে মই আপোনালোকৰ সৰু এটা ধেমালি কৰিলোঁ।